Hello guys, আজি এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আজি এটা আৰু অদ্ভুত ভিডিও এটা পাব। মানে আজি মই কেইদিনমান আগতে এটা ভিডিও কৰিছিলো যে কবৰস্থানত গৈছিল অলপ ভূতৰ টাইপৰ। সেই ভিডিওটোত মানে আপোনালোকে কিমান চাইছে এতে ভাবিলো কি আৰু এটা এনেকুৱা ভিডিও এটা বনাও। আজি গৈ আছো আপোনালোকৰ কবৰস্থান নাই যোৱা, আজি গৈ আছো এনেকুৱা এটা ঘৰ মানে য'ত মানে মানুহ যাব ভয় কৰে। তো তাতে মানে এতিয়া কোনো মানুহ নাথাকে। আজি বিচাৰি কিনে তাত পালোঁ। আমি মানে চাই আছিলোঁ ক'ত এনেকুৱা জেগা আছে, বিচাৰি পালোঁ। তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ লগত আছে আমাৰ কেশৱ, ইও আছিলে সেইদিনাখন, ইয়াক ভূতে ধৰিছিলে তাত গৈ কিনে কবৰস্থানত। তে আজি কি হয় চাই যাওক ভিডিঅ'টো। বলক 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 দৌৰক 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 চাই যাব ভাগৰ লাগিছে। বলক বলক সোনকালে বলক। এই তাত দৌৰাবই মানুহকেইটাই। A few moments later. So guys, আমি যোনটো কৈছিলোঁ যে আমি আগৰ এটা ভিডিঅ'ত বনাইছিলোঁ আপোনাৰ কবৰস্থানত গৈ কিনে ভিডিঅ' এটা বনাইছিলোঁ। এতিয়া গৈ আছোঁ আজি শ্মশানত গৈ আছোঁ, কিন্তু হিন্দুৰ য'ত মানুহ জ্বলায় তাতে গৈ আছোঁ। অলপ সেয়া দেখাম আৰু এটা দেখাম কি আপোনালোকৰ অদ্ভুত ঘৰ এটা। সেইফালে এটা ঘৰ আছে যে কোনো মানুহ নাই। তাতে এটা কথা হৈছিলে কি জানে, তাতে বোলে এটা পৰিয়াল আছিলে, সেই পৰিয়ালটোক এটা ৰাতিৰ ভিতৰত মাৰি পেলাইছে। তাৰপিছত সেই ঘৰটোত কোনো নাথাকে আৰু মানে সেই ঘৰটো নিজে নিজে ভাঙি গৈছে নে কি নাজানো, আৰু সেইখিনি ওচৰতো কোনো মানুহ নাথাকে। তে বলক আজি দেখাই আছোঁ সেইখিনি জেগা। আৰু চাওক ইফালে আপোনাৰ শ্মশান, এইখন শ্মশান হয়। ইয়াতে আপোনাৰ মানুহ জ্বলায়। আমি একদম পুৰা ইউনিক মানে এডভেঞ্চাৰ হ'ব গৈ আছে। কি হ'ব আমি গম নাপাওঁ কেনেকুৱা ধৰণৰ কি চাই যাওক। চাওক গাইজ, আজিও মানে এনেকৈ গৈ আছোঁ। এটা ঘৰ আছিলে এইটো, চাওক এইটো হ'ল আপোনাৰ সেই ডেমটোৰ ভিতৰত সেই ডেমটোৰ হেৰি মানুহ এজন মানে যোনটো ৰখীয়াল বা চকীদাৰ তাৰে ঘৰ আছিল। তো সিও মৰিছিল নে নাজানো, ইয়াতে মানুহবিলাক কৈছিল। তো ইয়াতে চাওক, তো চাওক ঘৰটোত আহিছোঁ। চাওক চবফালে পাকা ৱাল দেখা ভাঙি গৈছে। ইয়াত ঘৰ ঐ কিয় পৰিলে, ওপৰৰ পৰা পৰি আছে কিবা। এই ঘৰটোত যেতিয়া ভিতৰত সোমোৱাৰ পিছত মানে কিবা কিবি নহয় কিবা এটা হেৰি হৈ আছে। কি আছে ওপৰত? বলক গাইজ চাই যাওক। বলক 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 বলক। এফালে বলক গাইজ বলক বলক। চ' গাইজ পাই গ'লো আমি। কেনেকুৱা লাগিছে তোমাৰ? তেনেকুৱা মানে ইয়াৰ পৰা গৈ গম পালে চকুত মাৰিলে একো চাই পোৱা। তে আমি পাই গ'লো শ্মশান। চ' গাইজ এতিয়া পাই গ'লো আমাৰ ইয়াত শ্মশানত। ইয়াতে আমি কিবা পালোঁ, চাওক চাওক চাওক। এই ভাং গছ পালোঁ দেখোন, ইয়াতে ভাং। আমি গৈ আছোঁ এতিয়া য'ত মানে মানুহ জ্বলাই সেইফালে চাব গৈ আছোঁ। আহক বলক, আমাৰ লগত আহি থাকক। অ' ভাই চাওক 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 চাওক, ইয়াত মানুহ জ্বলায়, টিং চিং ফুটা, আৰু মানুহক এইটোত জ্বলায়। চাওক ইয়াতে লোহাৰ বনোৱা আছে। আপোনাৰ কি কৰে, আপোনাৰ ইয়াতে মানুহটোৰ ওপৰত থয়। কিহৰ চাউণ্ড হৈ আছে নাজানো, কিহৰ চাউণ্ড হৈ আছে। ইয়াত দেখোন কিবা আৱাজ হৈ আছে, চাব। এইবাৰ জলদি যাব লাগে। চাওক গাইজ, ইয়াতে মানে আপোনাৰ কি কৰে, ইয়াতে আপোনাৰ কি হেৰি আপোনাৰ মানুহৰ যোনটো মৰাশত হয়, খৰি থৈ কিনে জ্বলাই কিনে এতিয়া মানুহটো কুকুৰ লমাৰ পিছফালে কি
চাওক ইয়াতে মানে চাই যেতিয়া মানুহখিনি যেতিয়া মানুহৰ মৰা হাঁহটো জ্বলি কিনে চাই হৈ যায় পিছত কি কৰে আপুনি পানী দি ধুৱাই দিয়ে ধুৱাই কিনে ইফালে গুচি যায় হেৰি আপোনাৰ এইটো কি হয় এইটো আমি আজি সকামত গ'লোঁ সকাম গৈ কিনে চালোঁ ভয় লাগিছে তামাম আৰু কেঁচবো আছে এতিয়া কবৰস্থানখন বেছি ভয়ানক আছিলে সেইটো চব ভৰ্তি কৰি কৰি আছে আৰু আমাৰ কুশল আছিলে কেনেকুৱা লাগিলে বহুত মানে একদম ভয় অলপ মানে ভয় ফিলিংছ পাইছে এনেতো দিনত ঘৰত থাকিলে ইমান ভয় চয় নালাগে কিন্তু আজি ইয়াত ধৰা অহাৰ কিবা এটা নিগেটিভ এনাৰ্জি আছে বা কিবা আৰু তাতে মানুহখিনি য'ত গৈছোঁ ঘৰৰ ওচৰৰ মানুহখিনি আমাক বহুত ভয় খুৱাই দিলে তাৰপিছত অকণমান কিবা এটা ফিলিংছ আহিছিল আৰু এনেকুৱা বাছ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইকেইটা কৰি দিব আৰু নেক্সট ভিডিঅ' এনেকুৱা আনিম ভয়ানক ভিডিঅ' আপোনাৰ আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব বলক এতিয়া আন্ধাৰ চব আন্ধাৰ হৈ গ'ল এতিয়া বলক যাওঁ বাই বাই